Guys, আজি আমি আকৌ ফাংচন চাবলৈ ওলাইছো। এতিয়া আমাৰ ঘৰত ফাংচন চাব যায় মই লগ কৰিছোঁ ফাংচন চাবৰ কাৰণে আমাৰ ঘৰত এতিয়া গৈছোঁ এতিয়া ইন'ভৰ পৰা ওলাম আৰু মানে ওলালো গাইছ আপোনালোকে আৱাজ যে শুনি আছে কেনেকৈ বিজুলী ঢেৰেকনি মাৰি আছে। তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে আমি ৰাতি লগ পাম। তো ভিডিঅ'টো চাই থাকিব এতিয়া বাই বাই। তো গাইছ ফাংচন চাব আহি কেনে গোটেই বৰষুণত ফাঁচি আছোঁ। পুৰা ফাংচন চাবৰ কাৰণে মানুহ লৈ আনিছিলোঁ ৰখিদক এতিয়াতো বৰষুণে দি আছে কি কৰিম গম পোৱা নাই এতিয়ালৈকে ভাবি পোৱা নাই ৰখিদক পুৰা তো মই এইটো আমাৰ মাতিছোঁ আপুনিটো জানিছে এতিয়া বৰষুণ দি আছে পুৰা এইবিলাক কিমান বৰষুণ হৈ আছে ইয়াত আমাৰ চেকেণ্ড মাৰিত ৰফিদ ভাই কি কবি নাই বিপদত পৰা নাই এইটো বৰষুণ দি আছে এইটো মোৰ ভুল নহয় ভাই লাগিলে গাইছ বৰষুণ দিয়ক একো নাই তেওঁ ফাংচন চামেই মানে আৰু ৰাতিপুৱা আকৌ উঠি কেনে টিউচনে যাব লাগে চাব ভিডিঅ'টো নহ'লে আকৌ বহুত দিগদাৰ হৈ যাব। আমি ভাবিছিলোঁ কি বৰষুণটো কৰিব কিন্তু আৰু বহুত বেছি মানে বৰষুণ দিছেহে কৈছে আমি কি কৰি আকৌ বুজি পোৱা নাই কিন্তু ভাবিছোঁ আৰু চাওঁ এতিয়া কিমান দেৰি হয় নেকি ক'ব নোৱাৰোঁ এতিয়া আমি কিবা দোকান কিয় লগাই আহিছিলোঁ তেতিয়া অলপমান বৰষুণ দিছিলে আৰু আমি এংকৰ মানে আৰু বুলি কৈ তাত আহিছিলোঁ এতিয়া সেইটো কাৰণে আমি এতিয়া বহুত দেৰি কিমান দেৰি হৈ যায় নাজানো কিন্তু বৰষুণৰ নকমে আমি ভিজি কাৰণে গ'লে গুচি যাম। তো এতিয়া আমি আকৌ বস্তু ল'বলৈ লাগে তো ভিডিঅ'টো চাব ইমান দেৰি ল'ব নোৱাৰোঁ বিজুলীবিলাক চাই লওক পুৰা বৰষুণ দি আছে এইফালে মানে মই ৰখিদক ফাংচন চাবৰ কাৰণে মাতি আনিছিলোঁ এতিয়া বৰষুণ এয়া আমাৰ আবৈতাত আছোঁ এতিয়া এয়া ৰচিদ ভাই এতিয়া কি ক'ব আৰু ভাই যিয়ে নহওক কিন্তু ফাংচন চামেই আমি এতিয়া বৰষুণ চৰষুণ কমিলে তো এতিয়া আমি আহিলোঁ এতিয়া দোকানত কিবা বোলে ল'বলৈ লাগে তাৰ কাৰণে ল'বলৈ আহিছোঁ। তো এতিয়া পূৰা ভাল লাগি গৈছে মনটো আমি ঘৰৰ পৰা আহিলোঁ মানে আহি পালোঁ আৰু আমি ঘৰত আৰু চাবিটা ফাংচন কেনেকৈ আছে মই দেখাইছোঁ অঁ এইটো গাইছ আমি গৈ আছোঁ দেখি পাইছে মানে হেৰি হ'লে লাইনটো মানে গুচি গ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু এণ্ড লাষ্ট মেইন ছাবস্ক্ৰাইব কৰি দিব এইটো 10K কৰি দিব বহুত জলদি ইয়াৰ আছে এতিয়া 8K বহুত জলদি 10K কৰি দিব। তো এতিয়া আমি গৈ আছোঁ মানে ফাংচনত কেনেকৈ আছে আমি এতিয়া চাম তো গৈ আছোঁ তাৰপিছতে মানে এতিয়া আমি এনেই চাই কিনে আহিম যে কেনেকৈ হৈছে মানুহ চানুহ হৈছে নে নাই গোটেই আন্ধাৰ ৰাখোঁ এতিয়া চাম চাই কেনে আৰু আমি অলপ যাই কেনে পুৰা আমি ৰাতি আমি গৈ আছোঁ তো এতিয়া আমি গৈ আছোঁ কি ভাল ভয় লাগে অঁ কি ভাল ভয় লাগে গাইছেতো অলপ ভয় কৰি আছে हमारा गाँव छो नहीं हाँ केला कोई आगे से आन दीची तो उसको कोंडा हाले दीची ना बुटकी मार दीची फ्रंट नर गाइस এটা আমি গৈ আছোঁ তো অলপ দেৰি পিছত আকৌ আমি পাই যাম মানে কি ক'ব গাইছ আন্ধাৰ হৈছে ন তো সেইকাৰণে গৈ আছোঁ সেইকাৰণে দেখছে বিজুলী চিজুলী কেনেকৈ মাৰি আছে रील से कुछ
এটা আমি গাছো দেখছে উঠে বরফুন এইয়া উঠে বরফুন বরফুন পানী এতিয়া গৈ আছোঁ আমি ক'ত বা গৈ আছোঁ নহয় আমি ফাংচনত গৈ আছোঁ তো এতিয়া আমি ফাংচনত গৈ আছোঁ ফাংচনত যাম এতিয়া চাই কেনে চাই কেনে আহিম আৰু আমি পাছত আকৌ যাম কিমান বাৰ কম আৰু 10K ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে আৰু কিমান লাগে আৰু 2000 হৈ যাব বহুত দিন আমি এনেই চাম তো আৰু অলপ দেৰি পিছত আমি গৈ পাম পালোৱে নেকি পালোৱে বোলে গাইছ ফাংচন যে পুৰা একদম শান্ত কিয় জেনেৰেটাৰ আনিব আৰু কিনো ডাঙৰ ডাঙৰ হাই ভল্টেজৰ তো গাইছ পানীছে ঐ গোটেই ৰমহা গাইছ কিবা এটা হৈ গ'লে দেখিছে গোটেই পানী গ'ল ৰমহা গাইছ অকণমান গাইছ লাইন আহিলে তো গাইছ লাইন চাইন আহিলে দেখিছে তো এয়া পুৰা ডিজে সেটআপ জানছে আৰু এইটো পুৰা এয়া আৰু অলপ আমি দেৰি পিছত আহিম আৰু আপোনালোকক দেখাম কেনেকৈ আছে কৌশিক ছাৰে কিবা ক'ব কৌশিক এইটো পুৰা ক'ব নোৱাৰে গাইছ কিবা কৰি আছে আহিলে আপোনালোকক চাউণ্ড চিষ্টেম শুনাম আৰু এতিয়া পাৰিলে আমাক শুনাম কিবা হ'লে গাছিটা গান চান বজিলে এয়া আকৌ আহিলে আপোনালোকক মই দেখাম এতিয়া মই আকৌ আহিছোঁ এবাৰ দেখিছে ভাল চাই সেইটো লোৱা কথা আছিলে পোৱা নাছিলোঁ নেকি প্ৰেক্টিচ কৰি আছিলোঁ হা তেতিয়া সি মোক কল কৰিছিলে বৰষুণ দি আছে গাইছ ৰাতি এতিয়া মানে তাত ফাংচন আছে কাৰণে এতিয়া আমি আহিছোঁ ইয়াত মানে দলঙৰ ওপৰত আহিছোঁ এনেই অলপ ভিডিঅ' কৰিবলৈ কিবা মানে গণ্ডগোল হ'লে সেইটো আৰু মই নকওঁ কি হৈছে এয়া ৰাতি ভিউ দলঙৰ পৰা দেখিছে আমি অকল তিনিজন আহিছোঁ আৰু মই কাপোৰ লগাই কেনে আহিছোঁ এয়া দেখিছে আপোনালোকে এয়া এয়া গাইছ কি ভিউ আহিছে এয়া এতিয়া কিমান ঘৰ লগাইছোঁ গাইছ তো গাইছ এতিয়া দেখিছে ফাংচন কেনেকৈ কি পৰিৱেশ হৈছে মানুহ চানুহ একদমেই নাই এতিয়া আমি ভাত চাত খাই কিনে আহিম আপুনি কিবা ক'ব কিবা কৈ দিলে তো গাইছ লাষ্ট কৰিছে এতিয়া আমি অলপ দেৰি পিছত আহিম গাইছ ধোৱা ধোৱা আমি আপোনালোকক জনাব বিচাৰিছোঁ তো গাইছ এতিয়া কাম কৰিলোঁ তো ইয়াত লগৰীয়াবিলাকক লগ পাইছোঁ বাইজত আহি কেনে দেখালোঁ এতিয়া বেছি মানুহ নাই এয়া আপুনি কিবা ক'ব গাইছ এতিয়া মানুহ যে কমবিলাক আছে আৰু আৱাজ চিষ্টেম শুনিছে আপোনালোকে দেখিছে এতিয়া দেখিছে এতিয়া মই একো ভিডিঅ' চিডিঅ' কৰিব নাই পৰা
ছবিরাম শইকীয়াৰী বাণীশিলা আমি প্ৰাঞ্জল কুমাৰ দাসক মঞ্চৰ ওচৰত বিচাৰিছোঁ। প্ৰাঞ্জল কুমাৰ দাস উৎমাৰী গাঁও তেখেতকো আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ। এটাই লগালে হ'ল আৰু।
এতিয়া আমি ৰাতি ভিডিঅ' কৰি আহিলোঁ আৰু আহি কেনে আমি শুলোঁ আৰু এতিয়া অলপ উঠি কেনে মই কৈছোঁ এতিয়া ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব গোটেই ৰাতি আমি খোৱা নাই তো এতিয়া আমি শুম আপোনালোকে ভিডিঅ'টো চাই কেনে লাইক আৰু শ্বেয়াৰ অলপ কৰি দিব আৰু অলপ ফ'ল' কৰি দিব গাইছ তেতিয়াহ'লে বাই বাই